এইফালে আগবঢ়াই দিবচোন তাতে এটা দেখিছেনে পানী আছে এয়া পানী চাওক হয় এয়া পানী এতিয়া দেখিছেনে এইটো আহি আছে এইটো বেলেগে ঢালাটো নহয় 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 এইবিলাক গাখীৰ বিলাকে ঢালা গাখীৰটো ঢালা পানীটো অৰিজিন হয় এইটো গাখীৰ পানী মিক্স এইটো দেখিছেন সেইটো পানী 12 মাহ থাকে নমস্কাৰ মই পৰা দৰ্শিল আজি পৰিয়ালৰ সৈতে উপস্থিত হৈছোঁ আহি শিলগুৰিৰ ধাৰেশ্বৰ দেৱালয়ত অলৰেডি মই দুবাৰ আহিছোঁ আজি তৃতীয়বাৰ আহিনাখন লাইভ এটা দিওঁতে এজন দৰ্শকে কৈছিল যে ধাৰেশ্বৰ দেৱালয়ৰ পৰা এটা ভিডিঅ' বনাব যদিও বনাইছোঁ গতিকে আকৌ দৰ্শকৰ অনুৰোধ থাকাৰ কাৰণে মোৰ আচলতে মোৰ ভণ্টি দেখা নাই তো তাই আহিছে যিহেতু বোলো আজিকালি 7-5-12 কৰি একেলগে ধাৰেশ্বৰ দেৱালয় দেখুৱাই আনো তো ব'লক আমাৰ লগত এতিয়া ধাৰেশ্বৰ দেৱালয়ত সোমাই দেখিব ইয়াতে শিৱ বাবাৰ বাহন আছে নন্দী বাবা খুব ডাঙৰকৈ বনাইছে একদম উইথ প্ৰটেকশ্যন লাৰিব নোৱাৰি আচ্ছা ভিতৰত লাইটৰ ব্যৱস্থা নাই গতিকে যিমানখিনি আমাৰ মোবাইলে কেপচাৰ কৰে সিমানখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু ইফালে অকণ তলৰ ফালে নামি যাব লাগিব তো আহক মোৰ লগত এইখিনি ভিতৰত বহুত আন্ধাৰ হয় তো লাইটৰ যিহেতু ব্যৱস্থা নাই গতিকে মোবাইলৰ পোহৰ দি মোবাইলৰ ফ্লাছ লৈছোঁ নহ'লে উপায় নাই ইয়াতে লাইটৰ ব্যৱস্থা একেবাৰে নকৰে নেকি মানে কাৰণটো কিবা লাইটৰ ব্যৱস্থা কৰিলে ছাতিৰ যেটো মানে গাম্ভীৰ্যতা সেইটো নোহোৱা হৈ যায় ন আৰ্টিফিচিয়েল একো নাই আৰ্টিফিচিয়েল চাকি ধূপৰ যেটো পোহৰ আৰু এয়া ধাৰেশ্বৰ দেৱালয়ৰ মূল এইটো পীঠটো নহয় হয় আমাৰ লগত উপস্থিত আছে যিজন পূজাৰী হয় ধাৰেশ্বৰ দেৱালয় তেখেতৰে ল'ৰা হয় নমস্কাৰ খবৰ ফালৰ পৰা সেৱা জনাইছোঁ আশীগংগা আহি আছে তাৰে পানীটো কোনফালে আহি ইয়াতে জইন হৈছে কোনফালে মানে নিজৰাটোতো ডাইৰেক্ট আছে ইয়াতে সেইটো নিজৰাটো ইয়াতে মানে এতিয়া পাথৰবিলাক পাৰাৰ কাৰণে মানে পাৰি দিয়াৰ কাৰণে নিজৰাৰ এৰিটো তলত পৰিছে কিন্তু একচুয়ালি জইনটো কোনফালৰ পৰা আহিছে একচুয়ালি ময়ো ক'ব নোৱাৰিম কিন্তু নিজৰাটো একেবাৰে পাহাৰৰ তলে আহি পেলাই ইয়াতে এইটো দেখিছেনে ইয়াতে শিৱলিংগ আছে ইয়াতে বেলপাত যে দেখিছে ইয়া বেলপাতৰ তলত শিৱলিংগ আছে আমি অকণ চাব পাৰিম নে চাব পাৰিব এইটো বেলপাতৰ তলেৰে হাতখন দিয়কচোন নহয় এইফালে আগবঢ়াই দিবচোন তাতে পানী আছে এয়া পানী চাওক হয় এয়া পানী এতিয়া দেখিছেনে এইটো আহি আছে এইটো বেলেগে ঢালাটো নহয় 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 এইবিলাক গাখীৰ বিলাকে ঢালা গাখীৰটো ঢালা পানীটো অৰিজিন হয় ইয়াৰ পানীটো দেখিছেনে এইটো এতিয়া গাখীৰ ঢালিছে বাৰু ভক্তবান ৰাইজে কিন্তু ইয়াৰে পানীটো আপোনাৰ 24/7 মানে 12 মাহে থাকে আৰু এইটো লিংগটো শিৱলিংগ যিসকলে দৰ্শন কৰা নাই এই সুযোগতে সেৱা জনাই লওক আকৌ ঢাকি দিওঁ ন হয় কিন্তু ইয়াতে লাইটৰ ব্যৱস্থা নাই গতিকে আমি আপোনালোকক যিমানখিনি অলপ আন্ধাৰ হ'ব আৰু তেনেকেই ভিডিঅ'টো শ্বুট কৰিব লগা হৈছে এইফালে আছে চাগে নেকি কোনফালে গম নাপায় ন কোনফালে আছে নাই এইবিলাক সব মানে হেৰি পাৰা আছে আপোনাৰ পাথৰ পাৰা আছে আচ্ছা কোনফালৰ পৰা আকাশী গংগাৰ পানীটো আহি আছে গম নাপায় কিন্তু অলপ পিছতে আমি আপোনালোকক আকাশী গংগাৰ ওচৰলৈ লৈ যাম মানে য'ৰ পৰা আকাশী গংগাটো আহিছে সেইটো ওপৰত গ'লে সেইটো আপুনি মানে ভিডিঅ'ৰ দ্বাৰা সেইটো দেখাব পাৰিব মানে আৰম্ভণিটো দেখাব পাৰিব হেকটো ইয়াতে কিমান সমানত আছে পাহাৰখন আকাশী গংগা ধৰক প্ৰায় 300 ফুট ওপৰত হ'ব বেছি হ'ব পাৰে তাতকে বেছি হ'ব কি জানি আমি এবাৰ গৈছিলো তাৰ পৰা আহি পেলাই ইয়াতে নহয় লিংগ আছে শিৱলিংগৰ তাতে ইয়াতে পানী আহি থাকে 12 মাহে এতিয়া অক্ষয়বন্তী হয় এইটো চাকি কেতিয়াও নুমাই মানে নুমাই নাযায় এইটো মানে 24/7 ইয়াৰে তেলটো কোনে ঢালি থাকে আমি ঢালু যাত্ৰী ঢালে ঢালে ন মানে এক্সট্ৰাকে কিছুমান যে লিংক থাকে তেনেকে নহয় তেনেকুৱা নালাগে মানে যোৱাৰ সময়ত আমি অলপ ফলিতাটো সৰু কৰি থৈ যাওঁ তেতিয়া মানে চাকিটো ভৰ্তি কৰি তেলটো দি থৈ যাওঁ যোৱাৰ সময়ত গধূলি মানে ৰাতিপুৱালৈকে তেলটো কমি যায় কিন্তু আহি কিনে আৰু ঢালি দিয়ে এতিয়া যোৱাৰ সময়ত দেউতাই মানে কিমান বছৰ ধৰি জ্বলি আছে
মন্দিৰ আৰম্ভণিৰ পৰা এইটো চাকি জ্বলি আছে হয় না যেতিয়াৰ পৰা মানে পূজা অৰ্চনা হৈছে আৰু মন্দিৰত তেতিয়াৰ পৰা চাকি এনেকে জ্বলি আছে তাকে হলিতাটো চেঞ্জ কৰাৰ সময়ত আপোনাৰ এইটোৰ জুইয়ে তাতে জ্বলাই কিনে আৰু এগিন অ নুনুমাই তাৰমানে বস্তু নুনুমাই অ ভোগটো যে হৈ আছে সদায় হৈ থাকে নে এইটো সদায় মানে যাত্ৰী প্ৰায় থাকেই কেতিয়াবা যাত্ৰী নাথাকিলেও আমাৰ যদি নিত্য ভোগ হয় গোসাঁইক যিটো নিত্য ভোগ যাত্ৰী কেতিয়াবা যাত্ৰী নাথাকিলেও আৰু সেই ভোগটো গোসাঁইক সদায় দিব লাগে আমি মানে ভঁৰালৰ জমাৰ পৰা সেই ভোগটো সদায় মানে গোসাঁইক আগবঢ়াব লাগে যিসকল যাত্ৰী আহিব ধৰি লওক তেওঁলোকে ভোগৰ সামগ্ৰীখিনি লৈ আহে নে ইয়াতে আপোনালোকৰ কিবা ধৰি লওক অলপ মাননি দি পেলাই দক্ষিণা অলপ দি তেনেকুৱাকৈ হয় কিছু প্ৰায় যাত্ৰীয়ে সামগ্ৰীখিনি লৈয়ে আহে কিন্তু কেতিয়াবা দূৰণিবতীয়া যাত্ৰী হ'লে তেওঁলোকে এতিয়া কণ্টেক্টৰ ব্যৱস্থা আছে কণ্টেক্ট কৰি লয় কিছুমান ধৰি লওক আপোনালোকক নাজানে নতুনকৈ আহিব ধৰি লওক একদম নতুন দৰ্শনাৰ্থী তেওঁলোকে ধৰি লওক দুপৰীয়া সময়ত আহি পালে ভোগৰ সময়ত তেওঁলোকে কি কৰিব যেতিয়া তেওঁলোকে যদি ভোগ খোৱাৰ যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে আমি আৰু মানে খোৱাৰ ব্যৱস্থা কৰি দিম যিখিনি দৰ্শনাৰ্থী আছে তেওঁলোকক এতিয়া ভিতৰৰ পৰা আহিব দিয়া হৈছে কিয়নো এতিয়া সময় হৈছে গোসাঁইক ভোগ আগবঢ়োৱাৰ গতিকে অলপ পিছতেই দৰ্জাখন বন্ধ হ'ব তাৰপিছত ইয়াতে ৰাইজে ভোগ গ্ৰহণ কৰিব এতিয়া দৰ্জাখন সম্পূৰ্ণ বন্ধ এতিয়া ভিতৰত গোসাঁইক ভোগ অৰ্পণ কৰিব তো ৰাইজ ইয়াতে বহিয়ে আছে অলৰেডি এতিয়া আমাৰ যাত্ৰা আকাশী গংগালৈ লেটছ ষ্টাৰ্ট এইটো চোৱা এইখিনিতে ভাগৰ লাগিছে আৰু কিমান দূৰ আছে বজৰংবলী মহাদেৱ যাৰ যিমান নাম আছে লৈ লোৱা কাৰণ বহুতখিনি ষ্টেমিনা লাগিব অ' মাই গড গোটেই ৰাস্তাই ৰাস্তাই বান্দৰ দেখোন ভয়ো লাগে হয়তো ওচৰতে এতিয়া আবেলি 3টা বাজিছে তো ইয়াৰ পৰা ওপৰলৈ যাওঁতে কিমান সময় লাগে এবাৰ চাম চেণ্ডেল নিপিন্ধিলেও প্ৰব্লেম পিন্ধিলেও প্ৰব্লেম কিন্তু নিপিন্ধিলেতো শিলে পিন্ধিব গতিকে পিন্ধাই বেটাৰ হ'ব মাজে মাজে এনেকৈ ষ্টেচনত বহি অকণমান এইবিলাক চালেই ভাল লাগিব খুব ধুনীয়া হয় ভিউটো এটা যে গান আছিলে গুৱাহাটীক আৰু কেতিয়াও নাযাওঁ গুৱাহাটীক নমস্কাৰ আমাৰ সেনেকুৱা অৱস্থা ধাৰেশ্বৰ আৰু কেতিয়াও নাহোঁ অ' গড নাহোঁ বোলো 3বাৰ হ'লে বহুত ভাগৰ লগা আৰু এইফালে চাওঁ ভগৱানে কৰিলে আহিম আৰু বাপৰে ই এতিয়া নাযাওঁ বুলি কৈছে আৰু এতিয়াও দেখিছা ভাইটি লগ পোৱা কিবা হৰ হৰ মহাদেৱ এয়া সৰিয়া জয় বাহুবলী
বহুত কষ্টৰ মূৰত সেই 3টাত আৰম্ভ কৰিছিলোঁ ওপৰ আহি পাওঁতে 3:20 মানে 20 মিনিট লাগিছে দুৰ্গম পথ অ' মাই গড আৰু নোৱাৰোঁ ন' ষ্টেমিনা এজন ফ্লেট হৈ গৈছে একদম অৱস্থা বেয়া ভীষ্মক পানী খুৱাই আছে ভীষ্মৰ সৰসজ্জা আকাশী গংগাৰ পৰা আহিলোঁ হৰ হৰ মহাদেৱ এয়াই আকাশী গংগা পানী পৰি আছে আৰু ইয়াৰ পৰাই পানী গৈ এই মন্দিৰৰ তলত লাগিছেগৈ শিৱলিংগতটো অনবৰত যে তিতি থাকে ইয়াৰ পানীত গৈ ইয়াৰ পৰা কেনেকৈ গৈছে ভগৱান জানে আৰু এইফালে শিলত দেখিছোঁ খুব ধুনীয়াকৈ আৰ্টিষ্টসকলে আৰ্ট কৰি থৈছে কিন্তু ৰ'দ বৰষুণৰ কাৰণে ফেডেড হৈ গৈছে গতিকে তেওঁলোকক অনুৰোধ জনালোঁ আৰু এবাৰ যাতে ধুনীয়াকৈ আহি পেলাই ইয়াতে আকৌ ৰং চং দি যায় আপোনাৰ ক'ত ঘৰ শিলগুৰি গাঁও ইয়াতে হয় ইয়াতে সদায় আহে নেকি এনেকৈ সদায় আহোঁ ৰাতিপুৱা কেইটাত আহে ৰাতিপুৱা 9টা 8:30 8:30 আহে আহি পেলাই ইয়াতে থাকে দিনটো দিনটো থাকোঁ কেইটা দিনটো থাকোঁ দুপৰীয়া ভোক খাবৰ কাৰণে নামি নাই নাযায় নাই নাযাওঁ কি খায় ইয়াতে ইয়াৰ খাবৰ একো নাই পানী চানী লৈ আহে নে নাহে পানী এই পানীয়ে খাওঁ অ' ইয়াৰে আকাশী গংগাৰ পানী খায় আৰু একো নাখায় নাই খাবৰ ভোক নালাগে ভোক লাগে নাই মই পুথি পঢ়োঁ অভিধান পুথিয়ে পঢ়ি থকা একে বহাই একে অচৰ অধ্যায় পঢ়িছোঁ হয় নেকি সংস্কৃতৰ কি পুথি পঢ়ে আপুনি কি পুথি পঢ়ে ইয়াতে শিৱগীতা দুখন শিৱগীতা আছে আৰু এখন সংস্কৃত ভাগৱত গীতা আছে আচ্ছা আচ্ছা এই পঢ়োঁ কেইবছৰ হ'ল আপোনাৰ এতিয়া মোৰ 32 বছৰ হ'ল ইয়ালৈ আহি ইয়াতে বৰ এনে আপোনাৰ বয়স কিমান 84 84 বছৰ ইমান ধুনীয়া হৈ আছে আৰু ভগৱানে ভালে কুশলে ৰাখক